নমস্কাৰ স্বাগতম আজি মোৰ প্ৰথম ব্লগ আজি আছে নাট মৎস্য অৱতাৰ ব্লগটো আজি আৰম্ভ পাই গ'লো মেকআপ ৰুম বিদ্যুৎ দেৱবৰুৱা মেকআপ মাৰি আছে এয়া আমাৰ ভাইৰেল কৃষ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব লক্ষী চবৰে মেকআপ মাৰি শ্ৰীমতী যশোদা সুদা পদা কমলেনা সীতা ভক্তি নরনারনা ঈশা রাখিন টান টান জগন্নাথ লুকানুগ্রহ শিব কি পরম ব্রহ্ম শিকারয় নমো নমঃ
ইমরে নশা রিবা হইতে হইতে পখির সম্প্রতি বিশ্ব ব্রহ্মান্তর কল্যাণ বৃদ্ধি গুরুতর কার্যমুখী করিবলৈ আমি নিজকে করঙ্গই প্রষ্ট
হরি নামে হরি নামে হরি নামে হরি আসে হরি নামে হরি নামে হরি নামে হরি নামে হরি আসে হরি নামে তিনিও কিন্তু এই গুপ্ত আলোচনাত হয়েছে মগ্ন ও তাতে এখন আমি কি দেখিল জানা ও তাতে দেখা পালো মই শিৱৰ ভাৰ্য পাৰ্বতী ও ব্ৰহ্মাৰ কন্যা সৰস্বতী এই আলোচনাটো লৈছে ভাগ কিন্তু তোমাক তাত নেদেখিহে মই বৰ আচৰিত হলো না এই মহাপ্ৰলয়ত কোনে কি দায়িত্ব ভাৰ কৰিব গ্ৰহণ সকলো কিন্তু ভাগ বতৰা কৰি শেষেই কৰি পেলালে কিন্তু মই আকৌ মনতে ভাবিলো যে প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নিদিলে না সঁচা মিছা তুমি নিজেই দেখিবা দেৱী মই একো গৈ পোৱাৰ লগে লগে এই ভোলানাথে টুটুকীয়া নাৰংটো আহিছে বুলি মোক ইটিকিহে কৰিলে আৰু সেইবাবেই তাক ক্ষন্তেক ৰৈ নাথাকি পোনে পোনে আহি বৈকুণ্ঠৰ দ্বাৰ নিশ্চয় আছে
প্ৰিয় লক্ষ্মী ন লক্ষ্মী তোমাৰ এনে অভিযোগ আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই একো বুজিবই পৰা নাই মোক সকলো বুজাই কওক শুনা আৰু কিছুদিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব এই মহাপ্ৰলয়ত সমস্ত পৃথিৱী পানীৰ তলত ডুব যাব কিন্তু তাৰ আগে তুমি ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা আপোনাৰ আলোচনাত যদি শিৱৰ সহ্য পাৰ্বতী থাকিব পাৰে আপোনাৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতীও থাকিব পাৰে তেতিয়া মই কিয় অযোগ্য হলো যে স্বয়ং আপোনাৰ পত্নী হৈও সেই গুপ্ত আলোচনাত মই ভাগ ল'ব পৰা নাই তোমাক এই কথা কোনে ক'লে লক্ষ্মী মোক কোনে ক'ব লাগে মই নিজে জানিব পাৰিছো আমি বুজিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাত্ৰ লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে এই জগতবাসীৰ আগত নাৰদ এজন কৃতজ্ঞ হিচাপে জনাজাত প্ৰভু নাৰ পিছত জানি মানি তেওঁ কেতিয়াও বিচাৰ চলাব নোৱাৰি আপুনি মোক প্ৰতাৰণা কৰিছে লক্ষ্মী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সময়ত শিৱৰ সহ্য পাৰ্বতীৰ সময়ত জানি মানি সুন্দৰী কন্যা এই পৃথিৱীত অন্য কোনো নাৰী নাই কিন্তু বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক প্ৰমাণ কৰি দেখুৱাবৰ বাবে আজি আপোনাৰ সন্মুখত নিজেই আহি প্ৰতিদ্বন্দ্বীৰ থিয় দিছো পাৰে যদি ইয়াক প্ৰতিৰোধ কৰি দেখাওঁ লক্ষ্মী তুমি দাম্ভিক তুমি গৰ্বিতা তুমি আজি কৃষ্ণপ্ৰিয়া লক্ষ্মী নোহোৱা কথাপি তুমি কোন জানা মই জগতৰ মাতৃ স্বয়ং লক্ষ্মী তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি আজি মই কৰ্তব্যত আগবঢ়া নাই আজি বিষ্ণুৱে বুজি উঠিব লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে ভুল লক্ষ্মী ভুল তুমি ভুল পথে পৰিচালিত হৈছা ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি তাইৰ পৰা উদ্ধাৰৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব কিন্তু তোমাক উদ্ধাৰ কৰা কোনো নোলাব আমি তোমাৰ লগত তৰ্ক নকৰো তোমাৰ যুক্তি হেৰাই গৈছে আমি আহিম কিন্তু যোৱাৰ আগে এষাৰ কথা কৈ যাওঁ শুনা ইও এক কৰ্মৰ ফল মিছা কথা ধৰ্মৰ জয় মিছা কথা এয়া ধৰ্মৰ জয় মিছা কথা আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় আৰু অধৰ্ম লক্ষ্মী মানুহ পৰা নহয়
বুলি কৰিছ সম্বোধন তই আজি মোৰ পুত্ৰ হৈ মোৰে সৃষ্টিত গাৰ ৰূপে থিয় দিলি তোৰ গৰ্ভত থকা গভীৰ হাস্তক্ৰিয়াত কি তই ইয়ালৈ কেললি জগতত হৰি নাম গাই ঘূৰি ফুৰ তোৰ দুটকীয়া গুণ মই চিৰদিনৰ বাবে লুপ্ত কৰিম দূৰ হ তই মোৰ সন্মুখৰ পৰা মোৰ দুখ মই কতবার কৰিছো স্বীকাৰ কিন্তু এইটো এক কৰ্মৰ ফল কি কৰ্মফল পিতা এক কৰ্মৰ ফল তই আহিছ মোক হাস্য জ্ঞান শিকাব পিতা কোন মূৰ্খ মোৰ বাক্য মানি মোৰ ছোৱালী পুত্ৰই সাংসাৰিক জীৱন যাপন কৰিছে আৰু তোক মই বিবাহ কৰিবলৈ পোৱাতে মোৰ বাক্য হেয় জ্ঞান কৰি জগতত জ্ঞানী পুৰুষ দেখুৱাইছ তোক মই কদাপিতো নকৰিম ক্ষমা তোক আজি মই ব্ৰহ্মহাপ কৰিম প্ৰদান যা মূৰ্খ তোৰ গৰ্ভত থকা গভীৰ হাস্য জ্ঞান এতিক্ষণে লুপ্ত অধিকার পিতা নিজ পুত্র বলিব এবার কর ক্ষমা দয়া নাই কুলঙ্গার মোর প্রভাবে তোক করক ভস্মীভূত পিতা কি কইলা পিতা মোর ব্রহ্মহাপ কদাপিতো নহয় খণ্ডন মোর ব্রহ্মহাপে ইয়াক করক দংশ আজি তুমি বল হাজার বছরের তপস্যার সাধনার ফল দিবি ক্ষত দর্শন করিলা হে প্রভু নারায়ণ হে প্রভু ভোলানাথ বিপদ পেলিখত মাত্র এবার দিয়া কি দরিকর কি তারা পিতৃপুত্র হোক ব্রহ্ম করিলে প্রদান তোমার এই ব্রহ্ম মই কত কিরেই করি পালন কিন্তু মুখ উদ্ধার উপায় দিয়া পিতা কিন্তু মুখ উদ্ধার
দিও হন হন পুত্র হত্য যুগত বহ্নিমান নামে রচা হল পিতা শতাধিক রমণীক বিবাহ করায় তই মোর সৃষ্টি সুন্দর করে দিল ত্রেতা যুগ রাক্ষস কুলত জন্ম লই এবিখন নামে রাক্ষস কন্যাক জন্ম দিল তই তোর বংশ বিস্তার আর হল তাপর জগৎ হকুনি রূপে জন্ম লভি ধর্ম অধর্ম নগরী বিশাল কুরুক্ষেত্র মহাসমৰৰ পাছত তই মুক্তি লবি আৰু কলিত পুনৰ নাৰদ ৰূপে জন্ম লবি হাজাৰ হাজাৰ বছৰ তপস্যাৰ শেষত তই হেৰুৱা ব্ৰহ্মজ্ঞান পিতা তুমি ব্রহ্ম তোমারই ব্রহ্ম ভাই কত খিরি করি পড়া আজ তুমি মুখ লক্ষ দুঃখ গুরুতর কষ্টে করিলে প্রদান এইভাবেই চবরের বেলিকাত উত্তর ব্রহ্ম খাপ রাখিল পতি আজ ভক্ত তোমার ভাই ব্রহ্ম তুমি এই বরাবর অপুত্র হইল পিতা কোনদিন কোন কাল তোমার কোন মন্তরা দরদরি ব্রহ্ম দরদরি ব্রহ্ম দরদরি ব্রহ্ম পিতা